নমস্কাৰ। সৰ্বপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আন্তৰ্জাতিক যোগ দিৱস। আন্তৰ্জাতিক যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। এটি বৰ্ষৰ আটাইতকৈ দীঘলীয়া দিন হিচাপে অভিহিত 21 জুনৰ দিনটোক যোগ দিৱস বা বিশ্বৰ যোগ দিৱস বুলি পালন কৰা হয়। 2014 চনৰ 27 ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘত ভাষণ দিয়াৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 21 জুন তাৰিখটিক আন্তৰ্জাতিক যোগ দিৱস বুলি ঘোষিত কৰাৰ প্ৰস্তাৱ প্ৰদান কৰে। সেই অনুসৰি ডিচেম্বৰ মাহৰ 11 তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত 21 জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস বুলি ঘোষণা কৰে। সেই অনুসৰি 2015 চনত 21 জুন তাৰিখে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰা হয়। আজি অংগনবাদী কেন্দ্ৰত কেনেদৰে যোগ দিৱস পালন কৰিলোঁ তাৰে কিছু দৃশ্য আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিলোঁ। মানে কি ব্যায়াম এইখিনি কৰিবা, ঘৰতো কৰিবা, তোমালোকৰ শাৰীৰিক বিকাশৰ কাৰণে সেইটো বহুত লাগতিয়াল কথা আৰু লাগতিয়াল কাম। কাৰণ শাৰীৰিক বিকাশ মানে কি না, শাৰীৰিক বিকাশ দুই ভাগত হয়। এটা হৈছে সূক্ষ্ম বিকাশ, যিটো আঙুলিৰ পৰা হয়। আমাৰ হৈছে কি যিখিনি বৃহৎ বিকাশ, যিখিনি মানে ধৰা হাত চু, মগজু, স্মৃতি শক্তি, ভৰি, হয় নাই, হাৰ্ট, এইবিলাক বিকাশ ঘটিব লাগিব নাই। তো ব্যায়ামটো আমাক সদায় কৰিব লাগে। ৰাতিপুৱা শুই উঠি তোমালোকে এবাৰ ব্যায়াম কৰি অভিভাৱকখিনিকো অনুৰোধ যাতে যোগৰ হেৰিটো এনেকৈ মেডিটেশ্যন বুলি কয় যিটো, সেইটো কৰিবলৈ দিবা। এইটো যিটো বা কোনোবাই সেইটো নকৰিলে এনেকৈ বহি থাকিলেও বুজিলা। সেইখিনি কৰি বহুত ভাল দিছে, চবে পাৰিছে। আৰু আমি সদায় এটা এনেকৈ ব্যায়াম কৰিম দেই, হ'ব।